ভাগি ভাগি হৈ নপৰিলে ওলা তাতে তুমি ইমান ভাৰী মানুহ এজনী ওচৰত আছা হৈ নপৰিলে ওলা গালিটো মানে দুইটা যদি একেলগতে মোৰ পৰা কথা নাই কিন্তু অকলে অকলে মৰিবলগীয়া হ'লে বেয়া লাগিব আৰু ন মানে লগত মৰিবলৈ মন আছে চ' হেল্ল' ফ্ৰেণ্ডছ বঢ়িয়া ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো শেষলৈকে চাব ভাল পাব বুলি আশা কৰিছোঁ বহুত কষ্ট কৰি ভিডিঅ'বিলাক শ্বুট কৰিছোঁ আপোনালোকৰ মাজলৈ যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম অ' ভণ্টি মই কথা এটা ক'বলৈ আহিছোঁ তোমালোকে ৰিলছ বনাই আছা নেকি ফটো চটো বনাব জানা নেকি নাজানা হাই মই প্ৰকাশ নামটো ইমান গহীন দিছা মোৰ ভয় লাগি গৈছে দেই এই ইভাগেতন বহুত উৎপাত কৰি আছিলে মই অলপ আগৰ পৰা চাই আছোঁ তোমালোকক তাৰপিছত তাই বাৰু কথাতেই ব্যস্ত হৈ আছিলে মই তোমালোক চিনাকি হ'ম বুলি আহিলে চিনাকি হ'ব পাৰিম ন বেয়া পাবা নেকি আৰু কিবা হা নোপোৱা কোন জেগাৰ হয় লখিমপুৰৰে হয় এইটো গাগৰমাও বালিগাঁও শুনিছেনে পানীগাঁও চাইডে পানীগাঁও মানে এই বহুত দূৰ যাব লাগিব নি বাৰু এইফালে নহয় বেছি দূৰ নহয় নদী পাৰ কৰিব লাগে আৰু নদী পাৰ কৰিব লাগিব অঁ ইয়াতে কিবা পঢ়ি আছা নে কিবা কৰি আছা পঢ়ি আছোঁ বৰ্তমান ছেকেণ্ড ইয়াৰ ফাইনেল দিম ছেকেণ্ড ইয়াৰ ফাইনেল দিবা ক'ত পঢ়ি আছা লখিমপুৰ গাৰ্লছ কলেজত গাৰ্লছ কলেজত ইমান গহীন দিছা মোৰ ভয় লাগি গৈছে কথা পাতিবলৈ দেই তোমাৰ লগত সঁচাকৈ ইনষ্টাগ্ৰাম চলোৱা নাই আছে কি বুলি আছে চুইটি অ' মাই গড মৰম লগাই দিছা দেই তু হি মেৰি হে সাৰি জমিন চাহে কहीं সে চলো হোষ্টেলত আছা নে ৰুমত আছা হোষ্টেলতে আছোঁ মানে নিজে বনাব লাগে আৰু তোমালোক মিচিং মানুহ ন মোৰ বেষ্ট ফ্ৰেণ্ডটো মিচিং হয় তাৰে শব্দ কেইটামান জানো বাৰু মানে মিচিং ভাষাত অলপমান সি শিকাইছিলে মোক খালি ভাল কথা শিকোৱা নাই বেয়া কথাই শিকাইছিলে নহয় এনেও জানাই ন লগৰবিলাক থাকিলে মানে নিউটন কামান বুলি জানাই ন লগৰবিলাকৰ মাজত পটককৈ মানে ভাল কথা শ্বেয়াৰ নহয় আৰু তো এতিয়া মই তোমাক মিচিং ভাষাত কিবা এটা ক'বলৈ হ'লেও এতিয়া কি ক'ম মই লখিমপুৰৰে মই গুৱাহাটীতে থাকোঁ আৰু তোমাক ভাল লাগিলে মানে মোৰ আৰু উৎপাত কৰি আছিলা ন তুমি বহুত তো উৎপতীয়া ছোৱালী ভালেই লাগে কোন কোন আছে ঘৰত মা দেউতা আৰু ভাইটি অঁ ফাইনেল কেতিয়া হ'ব ইমান সৰুকৈ কৈছে যে মই শুনিয়ে পোৱা নাই আৰু পাই মাৰ্চ 15 পঢ়িছা নাই ভালকৈ ভালকৈ পঢ়িবা হেৰি এইটো কি বুলি কয় মই পঢ়িলোঁ মানে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত গুৱাহাটীতে ব্যৱসায় ক্ষেত্ৰত অকণমান লাগি আছোঁ অঁ নতুনকৈ মোৰ গান আহি আছে ফোন আহিছেনে মেছেজ কোনোবা আহিছে নেকি অঁ আহিয়ে বুলি ক'লে মানে মই বোলো আহিছে বা নে কিবা অঁ ভাগি ভাগি হৈ নপৰিলে ওলা তাতে তুমি ইমান ভাৰী মানুহ এজনী ওচৰত আছা হৈ নপৰিলে ওলা গালিটো মানে দুইটা যদি একেলগতে মোৰ পৰা কথা নাই কিন্তু অকলে অকলে মৰিবলগীয়া হ'লে বেয়া লাগিব আৰু ন মানে লগত মৰিবলৈ মন আছে নাই মৰিবলৈ মনেই নাই কি কৰি ভাল পোৱা হা শুই অঁ এইটো বহুত মানুহৰ কিন্তু ভাল লগা বস্তু ঠিকে আছে মোৰ মা দেউতা আছে আইতা এজনী তাৰপিছত আমাৰ পোৱালি এটা আছে কোকো বুলি বা আছিলে বিয়া দিয়া হ'ল কিন্তু সেইবিলাক কথাবোৰ পিছত মানে মোৰ তোমাৰ সঁচাকৈ বহুত বেছি ভাল লাগি গৈছে বেয়া পাইছা নি আকৌ মানে ডাইৰেক্ট কথা কৈ দিয়া মই মানে কি কথাবিলাক একদম খোলা খুলি কৈ দিওঁ আৰু বেয়া পালেও খোলাকৈ কৈ দিম আৰু ভাল পালেও খোলাকৈ কৈ দিম তোমাৰ নাক খোলাটো বহুত ভাল লাগিছে ছোৱালীক ভাল বুলি ক'লে ভালেই পায় নেকি ভালটো ভাল আৰু ন লগ চগ পাবলৈ হ'লে কেনেকৈ পাম মানে কণ্টেক্ট কৰিব পৰা হ'বনে কি মানে
ফোনটোতো ইউজ কৰিব নোৱাৰিম মানে ৰাতিটো ফোন চুইচ অফ কৰিব দিয়ে মায়ে কল কিয়? কৰি থাকে চুইচ অফটো নেপালে আকৌ গালি দিয়ে কাৰণে কৰিয়ে থাকে দিয়া নম্বৰটোকে লৈ যাওঁ পিছত যি হয় হ'ব আৰু একো অসুবিধা নহয় ন ফোন চোন বাৰু তেনেকৈ কৰি আমনি নকৰোঁ বাৰু সেইটো লৈ চিন্তা কৰিব নালাগে 9707 9707 কি বুলি ছেভ কৰিম ৰঞ্জন ৰঞ্জুন। চুইটি বুলি চেভ কৰিলে হৈ যায় চুইটিটো কেনেকৈ স্পেলিং কৰে কোৱাচোন মই ইংলিছত মানে বহুত গেধা কোৱা না তাতে আৰু ইমান ধুনীয়া নাম মানে মোৰ নাহেই দিম আগত SWEETY ইমান চিধা চাধা ছোৱালী মোৰ ভাল লাগি গৈছে কিন্তু মোৰ এনেকুৱা লাগিছে মানে মই যদি চকলেট এটা লৈ আহিলোহেঁতেন নহয় মই মানে তোমাক দিলোৱে হয় চাগে নে যাওঁ নেকি লৈ আহোঁগৈ পটককৈ নালাগে মই নিদিওঁ মোক দিব লাগিব চিধা কথা মই এডতে সুধিম তুমি ক'বা না নাজানো মুঠতে চকলেট এটা আনি দিবই লাগিব এতিয়া আৰু মই যে খাইহে যাম আৰু দোকান যাব লাগিব তেনেহ'লে ইমান সহজ সৰল ছোৱালী মানে আজিকালি পোৱাটো টান আছে মই মানুহটো বহুত উৎপতীয়া মই এতিয়া যিটো কথা ক'বলৈ গৈ আছোঁ নহয় তুমি মোক শুনিলে চাগে গালিও দিব পাৰা কিন্তু বেয়া চেয়া নাপাবা আৰু ভালটো সঁচাকৈ পোৱা মানে সেইটো হয় বাৰু পঢ়া শুনাবিলাক ভালকৈ কৰা প্ৰথম মই তাতে মানে ধেমালি চেমালি ভিডিঅ' মাজে মাজে শ্বুট কৰোঁ ভাল লগা তোমাক সঁচাকৈ লাগিছে তাৰপিছত মই সেই ভিডিঅ' এটা শ্বুট কৰি আছোঁ প্ৰেংক ভিডিঅ' শ্বুট কৰোঁ মই একদম বেয়া নাপাওঁ ভালেই লাগিলে সঁচাকৈ ছোৱালীজনী মনটো মৰি গৈছে নেকি আৰু মৰি গৈছে যেন লাগিছে মোৰ কেমেৰাটো ক'ত আছে দেখুৱাওঁ কেমেৰাটো ক'ত আছে দেখুৱাওঁ এই তাত যে ভাই বেয়া নাপালে হাই এটাকে কৰি দিয়া আৰু কষ্ট কৰি আছোঁ ভিডিঅ' বনাই আছোঁ চ' সকলোৱে চাব বুলিওতো কৈ দিব পাৰা কোৱা নে সেইটো ক'বলৈ বেয়া লাগিছে বেয়া চেয়া নাপাবা দিয়া বাই বাই ভাল লাগিল অলপ লগৰজনীক ক'বা